সঁচা অৰ্থত পৰিৱৰ্তন আনিম বুলি সংকল্প লৈ মই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাক নালাগে আমি নামানো আপোনালোক সকলো ভিডিঅ'ৰ যে হেল্ল' আপোনালোকে অসমীয়াত বা ইংৰাজীত যিটো লিখে কা আমাক নালাগে, যি মনলৈ আহে লিখক। আমি বিভিন্ন ঠাইত অসম বচাও আহক যি যাত্ৰা আৰম্ভ কৰিছোঁ, সেই যাত্ৰা সংগতি ৰাখি আমি যি গা নালাগে বুলি মহাসাগৰত এই কথা ঘোষণা কৰি ৰাখিছোঁ। আকৌ সকলো মানুহ জাগি উঠিছে। আজি আমি ইয়ালৈ আহিছোঁ, আপোনালোকে দেখিছে বিভিন্ন ভাষা সংস্কৃতিৰ বিভিন্ন জাতি ধৰ্মৰ লোকে নিজেৰে গামোচা লিখি আজি কা নালাগে বুলি তেওঁলোকৰ মনৰ কথাখিনি ব্যক্ত কৰিছে। হেমচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ নিচিনা অভিজ্ঞ লোকসকলেও আজি আমাক লিখি পেলাই দিছে আৰু আমি এই গামোচাখিনি আমি ল'ম আৰু লৈ গৈ আপোনালোকে দেখিছে কা আন্দোলনত যি 5জন শ্বহীদ হৈছিল, সেই শ্বহীদসকলৰ স্মৃতিত এটা স্মৃতি সোঁত আমি এটা গুৱাহাটীত কৰাৰ কথা সিদ্ধান্ত লৈছে। আমাৰ ইতিমধ্যে আৰ্হি তৈয়াৰ কৰাৰ কাৰণেও আমাৰ কাম আৰম্ভ হৈছে। আমাৰ 1.5 মাহৰ পিছত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব আৰু সেই মহাজোঁটৰ চৰকাৰত অসমৰ বিভিন্ন মানুহৰ মনৰ যি কথা, সেই কথাখিনি গামোচাত যি অংকন কৰিছে, সেই কথাখিনি আমি তাত স্মৃতিসৌধত আমি ৰাখিম। আজি এই বকো অঞ্চললৈ আহিলোঁ আৰু তাতো আপোনালোকে দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ বাসস্থান। এই আমাৰ বকো সমষ্টিত নন্দিতা দাস ডাঙৰীয়াৰ হাতত অসংখ্য গামোচা তাত লিখি আমাৰ হাতত দিছে। এইখিনি আমি আতোন টোকাৰিকৈ লৈ গৈছোঁ, আমি সংৰক্ষণ কৰিম ৰাজীৱ ভৱনত।